নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বিশেষ দিন। আপোনালোকে নিশ্চয় জানিছে, কালি মই এটা ভিডিঅ' আপলোড দিছিলোঁ। আমাৰ শুনুৰ বাৰ্থডে আছে আজি। এয়ে ওলাই মেলি ৰেডি। আমাৰ শুনুহঁতি ওলালে, আপোনালোকক দেখুৱাইছোঁ। আৰু আমাৰ শুনুৰ 2 বছৰ হৈছে এবাৰ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালদৰে দিনবোৰ পাৰ হয়। ইমান বেছি ডাঙৰকৈ পতা নাই, ওচৰৰ সৰু ল'ৰা ছোৱালীকেইটা মাতি পায়স অকণ দিছোঁ। তাকে দেখুৱাম আপোনালোকক মোৰ ভিডিঅ'টোত। আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো চাব। দেখুৱাই আছোঁ বলক এতিয়া। অঁ শুনো, এনা আহি আছে নেকি? হে বেলুন ফুলাব পাৰিছা জানো? এয়া বেলুন ফুলাই আছে আৰু বেলুন ফুলা মানুহ আহিব এতিয়া। ৰ'বা, কোনো ভয় লাগিছে নি বেলুন দেখি? নাই লগা? বা বা, চাওঁ এইফালে চাওঁ। বা একদম ধুনু ধুনু হৈ আছে দেই। বেবী চাওঁ, দেখাই দিয়া। হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। ভাৰ্গৱে হাই কৰি দিয়া। এইফালে চোৱা, হাই কৰি দিয়া। ভাৰ্গৱে হাই কৰি দিয়া। পুৰা পাৰিছো দেই। চাৰিজনী এনাই পালেহি আমাৰ। ধেৰ আনিছ নেকি? কি আনিছ? নহয়, এইবোৰ গোটেই টোপোলা যে। ক'ত পালি চিৰিয়াল? এয়া পায়সৰ চৌ পাতিছে মায়ে। অলপ চেনি ঘিউ চব মিলিব। এই আমাৰ পায়স ৰেডি হৈছে আৰু এতিয়া 4:00মান লাগিছে, 11 বজাত হৈ যাব পায়স ৰেডি। এয়া চাহৰ কাৰণে পাতিছে, পানী দিছে। আমাৰ মুনি লাজু কিয় হৈছে আজি? ভালে আকৌ একো নহয়, ভালে আমাৰ আগতীয়া আলহী দেই। আমাৰ সুবিধা আহিলে আৰু আহিবলৈ বাকী আছে। ভালে হ'ল, হেপী বাৰ্থডে আজি। এয়া আজি আমাৰ বাৰ্থডে মিঠাই, লালমোহন, বুনিয়া, কমলাটো আৰু এয়া পায়স স্পেচিয়েল। ইমানেই আৰু বিশেষ নাই আৰু। এয়া আলহী আগতে আহি বহি আছে দেই। আমাক আহি পোৱা নাই, অলপ দেৰি অপেক্ষা কৰা দেই। আমাৰ শুনো উৎপাত কৰিছা নেকি আকৌ? গীত দাদা যাবা দেই, আহি পাব।
বেবিয়ে খুৱাই দিয়া ভাল ভাগৱত খাব বেবি ভাগৱত খাব ভাগৱত ভাগৱতলৈ লোৱা মই খাই দিম বোলে দিগদাৰ হৈছে এডোখৰ লোৱা কোনো বেবি খুৱাই দিয়া বেবি খোৱা এবাৰ মাক খুৱাই দিয়া মাক এবাৰ মাক খুৱাই এডোখৰকে ধৰি লোৱা এতিয়া নালাগে পিছত ভাবি ভাগৱত খাই দিয়া কৰি দিয়া আমাৰ ভাগৱত এডোখৰ দি মাক খুৱাই দিয়া এবাৰ খুৱাই দিয়া এনাক অকণ খুৱাই দিয়া এনাক খুৱাই চালি পিট লাগি যাব দেই এনাক অকণমান দি দিয়া এডোখৰ তলৰ ফালে চালি পিট লগাই তলৰ ফালে খাই যাব চবকে এডোখৰ অকণমান খাই দিয়া আমাৰ এইকেইটা খাই দিব তাৰপিছত এই চবকে কালি আহিব আমাৰ ঘৰত এইকেইটা খাই দিব অকণমান খাই দিব কটা খাই দিয়া বহুত খালে নাহিলে কেমেৰা এইয়া বাটা অকণমান দি দিয়া সকলো মাক দেউতাকৰে নিজৰ সন্তানৰ জন্মদিনটো এটা বিশেষ দিন আৰু আনন্দৰ দিন নহয় জানো পিছে আজিৰ দিনটোত বিশেষ আকৰ্ষণীয়কৈ সজোৱা নহ'ল বেলুন কেইটাৰ বাহিৰে মই ভাবোঁ অলপ আকৰ্ষণীয় হ'ব লাগে নহয় জানো কিন্তু জোখতকৈ অধিক নহয় খাই হৈ গ'লে বা সামৰিছে দেই মই ভিডিঅ' কৰিবলৈ নহ'লে ল'ৰা আমনি হ'ল আমনি কৰিলে টোপনি ধৰিলে লাষ্টত কৈ দিছোঁ আৰু খুদৰে সামৰিছে এতিয়া বস্তু পাতি আহিবলৈ আৰু বাকী আছে কোন কোন আহে আৰু পিছত দি থাকিম আৰু ন চাহ খাই হ'ল তেতিয়া পেট ভৰিলে পেট ভৰা খালে নাই পিছে লাজ কৰিলে নেকি আকৌ আপুনি লাজ নকৰে জানো আপুনি লাজ কৰিলে নেকি আকৌ অনো টমটম আহিলে নেকি আজি কোনটো আগত চলাই থকাটো কোন তুমি নেকি এইটো হাই ফ্ৰেণ্ডছ এতিয়া আবেলি কেইটা বাজিলে 3মান বাজিলে ন আমাৰ বাৰ্থডে এনেকৈ পাৰ হ'ল আমাৰ সেয়া নবৌ আহিলে জয়দীপ আহিছে উৎপাত কৰি আছে বেল চুইছে দেখিছা সেয়া আমাৰ আলহী আৰু আহিব এতিয়া পিছৰ ভিডিঅ'ত দেখাম আপোনালোকক আমাৰ থকা আলহী আহিছে আমাৰ নন্দাজনী আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকক বহুত বহুত ধন্যবাদ চোৱাৰ কাৰণে আমাৰ ভিডিঅ'টো আমাৰ বাৰ্থডে এনেদৰে গ'ল আৰু থুলমূলকৈ পিছত ভিডিঅ' কৰা নহ'লে আমাৰ শুনো অলপ আমনি লাগিলেগৈ কেকটো অনা দেৰি হ'ল অকণমান 10টা বজাত কৈছিলোঁ কিন্তু দোকান নুখুলিলে 11:30মান বজাত দোকান খুলি তেতিয়া দিছে দেৰি হৈ গ'ল এয়া এতিয়া আলহী আহিছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ দেই বাই বাই